এখন চাদৰ লৈছোঁ আৰু চাদৰত দহি বটা দেখাম আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাবচোন ভিডিঅ'টো সকলোৱে ভিডিঅ' চাব বুলি আশা থাকিল আৰু সকলোৱে যদি ভিডিঅ'টো চাই দিও ভাল লাগে এয়া এখন চাদৰ লৈছোঁ দহি বাটিবলৈ এয়া মই এতিয়া এয়া বাটিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া এপাহ হ'ল এয়া কাটি দিছোঁ এইকেইটা হ'ল এয়া ইমান আঁতৰত দিছোঁ এয়া এতিয়া আপোনালোকে চাব ভিডিঅ'টো মই এতিয়া 6টা গাঁঠি দিম অকমান দীঘলকৈ দিম চাদৰ যে অকমান দীঘলকৈ গাঁঠিটো দিলে মানে তেতিয়া চাদৰখন দেখিবলৈ ভাল লাগে এয়া সবৰে দহি বটাটো বেলেগ বেলেগ সবে জানে হলেও আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ সকলোৱে ভাল পালে লাইক কমেন্ট কৰিব আৰু চাৰিটা গাঁঠি হ'ল এতিয়া এইটো 5টা গাঁঠি দিছোঁ এয়া সূতাডাল দি দিছোঁ মই বেছি শকতকৈ দিয়া নাই এয়া এতিয়া গাঁঠিটো দি দিম এয়া এতিয়া গাঁঠি দি দিছোঁ অকমান টান হ'লে ভাল লাগে এতিয়া এপাহ হৈ গ'ল এতিয়া এই কেঁচিখন কাটিম এতিয়া এয়া এইপাও গাঁঠিলোঁ এয়া এনেকৈ ইমান আঁতৰত দিছোঁ চাদৰৰ যে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভাল পালে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব যিসকল মোৰ চেনেলত নতুনকৈ আহে সেইসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এই এখন চাদৰ এখন